हाई फ्रेंड्स आपलोक सकलोके पुनर एबार मम्स वर्कसले वेलकाम जनाइछु आशा करिछु आपलोक सकलो भाले कुशले आछे আজি মই ভিডিওৰ ফাৰ্ষ্টতে দুআষাৰ মনৰ কথা শেয়াৰ কৰিব বিচাৰিছো আমি যি সকল মমস বৰ্তমান হাউসৱাইফ হৈ আছো তেওঁলোকৰ লগত মই দুআষাৰ কথা শেয়াৰ কৰিব বিচাৰিছো আমাৰ মাজে মাজে ভাব হয় আমাৰ কামবোৰৰ ভ্যালু নাই নেকি মানে আমি লৰা ছোৱালী ডাঙৰ কৰিছো ভাত বনাইছো কাপোৰ ধুইছো এইবোৰে নেকি আমাৰ যেন কামবোৰৰ একো ভ্যালু নাই আসলতে আমি সকলে যদি অকমান দকৈ ভাবো তেনে হলে ইয়াৰ এনসাৰ আমি নিজে নিজে পাম আমাৰ কামৰ ভ্যালু আছে নে নাই আমাৰ কামৰ বহুত বেছি ভ্যালু আছে মই ভাবো এটা সুখী পৰিয়াল কৰিবলৈ হলে এজনী হাউসৱাইফৰ বহুখিনি অৰিহণা থাকে আমি যেহেতু ঘৰখনত এনি টাইম থাকো তেনে হলে আমি এটা সুখী পৰিয়াল কৰিবলৈ যিবোৰ প্ৰয়োজন হয় সেইখিনিও আমাৰ হাততে থাকে কেৱল আমি আমাৰ কামখিনি ভালকৈ বুজিব লাগিব আৰু যদি আমি পাৰফেক্ট কৈ কামবোৰ কৰো তেনে হলে আমি যিবোৰ কৰিব লাগে সেইখিনি যদি কৰো তেনে হলে আমাৰ কামৰ প্ৰতিটো কামৰ ভ্যালু থাকিব আৰু যদি আমি বেছিকৈ ভাবি থাকো যে আমাৰ কামবোৰৰ ভ্যালু নাই আমি কৰা কামৰ দ্বাৰা কি হ'ব সেইটো ভাবি থাকিলে কেতিয়াও আমি আমাৰ কামটো ভালকৈ নাজানিম আৰু নিজকো কেতিয়াবা ৰেসপেক্ট কৰিবলৈ পাহৰি যাম আসলতে আমি বহু ক্ষেত্ৰত পইচাৰ কথা বেছিকৈ ভাবো যি সকল মমস বাহিৰলৈ গৈ কাম কৰে তেওঁলোকে পইচা পায় আৰু আমাৰ কামৰ পইচা নাই গতিকে আমাৰ কামৰ ভ্যালু নাই আসলতে মই ভাবো হেতু নহয় আমি আমাৰ লৰা ছোৱালীৰ লগত টাইম স্পেন্ড বেছিকৈ কৰিব পাৰো হিহঁতক ভাল শিক্ষা দিবলৈ বেছি টাইম পাও আমি আমাৰ হাতত থাকে হিহঁতক এজন ভাল মানুহ কৰিবলৈ যিখিনি আমি ভাল মানুহ এজনৰ তাত থাকিব লগা গুণ সেইখিনি কথা আমি তাহাতৰ লগত শেয়াৰ কৰিব পাৰো হিহঁতক এজন ভাল মানুহ বনাবলৈ আমি চেষ্টা কৰিব পাৰো লগতে পৰিয়ালৰ আটাইকেইজনৰ খোৱালোৱাৰ প্ৰতি ধ্যান ৰখা নিজৰ ঘৰখন সুন্দৰকৈ ৰখা এইবোৰ সকলো আমাৰ হাতত আছে কিন্তু সেইবোৰ কামৰ ভ্যালু নাই বুলি আমি কেতিয়াবা এই কাৰণেই ভাবো আমাৰ হাতত সেই কামবোৰৰ পইচা নাথাকে কিন্তু আমি যদি এজনী সফল মাতৃ হ'ব পাৰো তেনে হলে সেইখিনি বহু পইচাৰেও আমি তুলনা কৰিব নোৱাৰো মই এইটো কোৱা নাই যে আমি কিবা এটা কাম কৰিলেই আমি পাৰফেক্ট মমস হ'ব নোৱাৰিম হেতু ক'বলৈ যোৱা নাই যিসকল মমসে ভাবি আছে যে হাউসৱাইফ হলে আমাৰ কোনো ভ্যালু নাই তেওঁলোকৰ কাৰণেহে মই আজি কথাখিনি শেয়াৰ কৰিলো আমি হাউসৱাইফ যদি হওঁ পাৰফেক্ট হাউসৱাইফৰো বহুখিনি ভ্যালু থাকে হেহে আজিকালিৰ হাউসৱাইফক হাউসৱাইফ নকৈ হোম মেকাৰ নাইবা হাউস হোল্ডাৰ এনেকুৱা ধৰণৰ নাম দিয়া হৈছে কাৰণ ঘৰ এখন ধুনীয়াকৈ সজোৱাটো হোম মেকাৰ এজনীৰে কাম গতিকে আমি যি সকল মমস হাউসৱাইফ বা হোম মেকাৰ বা হাউস হোল্ডাৰ যোনে যিটো নাম নিজকে দিব বিচাৰে সেইটো দি ক'ব পাৰো আমি আমাৰ কামৰ ভ্যালু বহুখিনি আছে আৰু সেই কামখিনি যদি আমি ভালকৈ জানি লওঁ তেনে হলে তাৰ পৰা আমি বহু বেছি লাভৱান হ'ব পাৰো হেহে আমি আমাৰ কামবোৰ ভালকৈ জানিব লাগিব আৰু পাৰফেক্ট হাউস মেকাৰ এজনী হ'বৰ কাৰণে চেষ্টা কৰিব লাগিব আজি এইটোৱে আছিল মোৰ মনৰ কথা আহকচোন ভিডিওৰ নেক্সট পাৰ্টলৈ যাওঁ फ्रेंड्स এইটো হল মোৰ লিভিং ৰুমৰ কৰ্নাৰ আৰু এইটো হল মোৰ বেডৰুমৰ কৰ্নাৰ আৰু এইটো হল মোৰ কিচেনৰ কৰ্নাৰ আহকচোন এই কৰ্নাৰ কেইটা মই কেনেকৈ বনালো অতি সহজতে হেতু আজি আপোনালোকৰ লগত শেয়াৰ কৰো এয়া মই এখন কাৰ্ডবোৰ্ড লৈছো আপোনালোকে যিকোনো কাৰ্ডবোৰ্ড ল'ব পাৰে কিছুমান বস্তু খুমাই অহা বক্সৰ যিবোৰ কাৰ্ডবোৰ্ড আছে সেইবোৰ কাটি ল'ব পাৰে এতিয়া এডাল মই সৰু স্কেল লৈছো আৰু এই স্কেলডাল যিমান বহল হয় তাতকৈ অকমান বেছিকৈ লৈ জুখি লৈছো
আৰু এতিয়া এইখিনি মই কাটি লম দীঘলকৈ এতিয়া মই এই কৰ্নাৰটোৰ বহলটো চাই লৈছো কিমান বহল আছে এইখিনিলে বহল আছে আৰু ইয়াতে এটা চিন দি লম এতিয়া মই চিন দিয়া ঠাইখিনিত কাটি লৈছো আৰু সেই টুকুৰাটোৰ জোখ লয়ে বাকিবোৰ কৰি লম ফাৰ্ষ্টতে মই 3 টুকুৰ কৰি লম সমান হ'ব দিব 3 টুকুৰে সমান হ'ব দিব এয়া 3 টুকুৰ লৈ ললো এটা সাইডৰ কাৰণে আৰু এটা সাইডৰ কাৰণে আকৌ স্কেলডাল লৈ তেনেকৈ মই আৰু 3 টুকুৰ কৰি লম আপন মানে এখনৰ কাৰণে মোক 6 টুকুৰ টোটাল 6 টুকুৰ লাগিব মই ফাৰ্ষ্টতে আপোনালোকক এখন বনাই দেখুৱাম এতিয়া মই আগৰ টুকুৰা এটা লৈ লৈছো আৰু তাৰ সমানকৈ আৰু 3 টুকুৰ কৰি লৈছো এয়া মোৰ টোটাল 6 টুকুৰ হৈ গল এতিয়া মই ইয়াতে ফেভিকল লৈছো আৰু ভালকৈ আঠা লগাই দিছো ওপৰৰ এটা সাইডত আপোনালোকেও অকমান বেছি বেছিকৈ আঠা লগাব আঠাটো কিনিব লাগিব আৰু এখন আৰ্ট পেপাৰ কিনিব লাগিব এই দুটা বস্তুৰে আমি ধুনিয়াকৈ কৰ্নাৰবোৰ খজাব পাৰিম এয়া চাওকচোন মই ভালকৈ আঠাবোৰ লগাইছো আৰু এখনৰ ওপৰত এখন দি দিছো টুকুৰা কেইটা আৰু এয়া দুটা হৈ গল জয়েন্ট নেক্সট মই আৰু এটা দি দিলো এয়া তিনিটা হৈ গল আৰু যেতিয়া আমি তিনিটা লগ লগাম তেতিয়া বস্তুটো মজবুত হ'ব আৰু এটো অকমান সময় শুকাবলে ৰাখি থম আৰু এই কেইটাও মই তেনেকৈ তিনিটা লগ লগাই আঠা লগাই লম এয়া এই তিনিটাও হৈ গল আৰু তিনিটা জয়েন কৰি আমি এটা এটা টুকুৰা কৰিলো আৰু এটা টুকুৰাৰ ওপৰত এতিয়া আৰু অলপমান বেছি বেছিকৈ আঠা লগাম আৰু এই আঠাখিনিৰে মই এই টুকুৰাটো ওয়ালত লগাই দিম এয়া এইফালে ওয়ালত লগাই দিলো আৰু হেতু সাইডেও আনটো টুকুৰা লগাই দিলো সাব যাতে সমান হয় এনেকৈ লগাই দি অকমান সময় ৰাখিব যাতে শুকাই লয় फ्रेंड्स এই কৰ্নাৰটো মোৰ অকমান সৰু হয় আপোনালোকে যদি ডাঙৰ কৰ্নাৰৰ কাৰণে বনাই ডাঙৰ কৰ্নাৰৰ কাৰণেও বনাব পাৰিব বৰ ধুনিয়া মজবুত হয় ভাঙি নাযায় আৰু এতিয়া মই আৰু এখন কাৰ্ডবৰ্ড লৈছো আৰু এনেকৈ জোখ চাইছো কাৰ্ডবৰ্ডখন কাটিব লাগিব হেহে ইয়াতে মই পেন্সিলেৰে চিন দি লম দুটা সাইডে এতিয়া চিন দিয়া সাইডটো ভালকৈ মই ডাৰ্ক কৰি চিন দি লম আৰু সেই সেপতে কাটি লম আপোনালোকে ইয়াতে সেববোৰ নিজৰ নিজৰ পছন্দ অনুসৰি দিব পাৰে মই আন এখন কাৰ্ডবৰ্ড এনেকৈ বনাই ললো আগৰখনৰ জোখ লৈ একে জোখতে বনাই লৈছো আৰু এখনত ভালকৈ আঠা লগাই লৈছো এয়া আৰু আনখন ইয়াতে মই লগাই লম ভালকৈ আঠাখিনি লগাই লব চাৰিওফালে আৰু আনখন কাৰ্ডবৰ্ড মই ইয়াৰ ওপৰত লগাই দিছো আৰু দুখন জয়েন কৰি দিলো এয়া হৈ গল অকমান অকমান এনেকৈ লাহে লাহে প্ৰেছ কৰি দিব যাতে আঠাটো ভালকৈ লাগি যায় এতিয়া মই এখন কালাৰফুল আৰ্ট পেপাৰ লৈছো আৰু এইখন কাৰ্ডবৰ্ডখনৰ ওপৰত লগাবৰ কাৰণে লৈছো আৰু আগৰখনৰ নিচিনাকৈ শেপটো দি মই কাটি ললো फ्रेंड्स आपनलोके এনেকৈ বাকিবোৰ কৰ্নাৰটো স্মল স্মল কৰ্নাৰ ৰেক বনাব পাৰে ঘৰতে অতি সহজে
আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছো মোৰ ভিডিঅটো চোৱাৰ বাবে আৰু মোক মৰম দিয়াৰ বাবে পুনৰ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছো ধন্যবাদ